আপোনালোকৰ ফেচবুকত বহু মানুহে ইনবক্সত মেছেজ কৰে, বেয়া মেছেজ, বেয়াকৈ গালি দিয়ে, বেয়া কথা কয়, মানে ভিডিঅ' কলিং কৰে, অডিঅ' কলিং কৰে। ডিষ্টাৰ্ব পাইছে নেকি? যদি পাইছে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে। এতিয়া ডিষ্টাৰ্ব যদি কৰে আপোনাৰ ইনবক্সত, পেজত কিন্তু ডিষ্টাৰ্ব কৰিব নোৱাৰে। যিবিলাক প্ৰফাইলৰ ইনবক্স থাকে সেইবিলাকত আপুনি কেনেকৈ বন্ধ কৰিব, সেইবিলাক মানুহে আপোনাক ডিষ্টাৰ্ব নিদিবৰ কাৰণে আপোনাক কি কৰিব লাগিব, এইটো বস্তু আপোনাক মই এতিয়া ভালদৰে দেখাই দিম মোৰ প্ৰফাইলৰ ভিতৰত। এতিয়া চাওক, মই কি কৰিম, ফেচবুকটো খুলিব আপোনালোকসকলে এনেকৈ। আপোনাক কোনো ডিষ্টাৰ্ব দিয়ে, এই মেছেঞ্জাৰত যাব, আপোনাৰ যিটো মেছেঞ্জাৰ থাকে, ঠিক আছে, এই মেছেঞ্জাৰত যাব আপুনি। ৰ'ব 1 মিনিট, ভালকৈ বুজি লওক। আপোনাৰ মেছেঞ্জাৰ মানে আপোনাৰ প্ৰফাইল খুলি আপোনাৰ এই মেছেঞ্জাৰ য'ত আছে, য'ত মেছেজ আহে, য'ত অডিঅ' কল আহে, ইয়াত ক্লিক কৰক। ধৰি লওক এনে এক্সাম্পল দিছোঁ, ধৰি লওক কোনোবা এজন বাইদেউ মোক ডিষ্টাৰ্ব দিছে বা কোনোবা মানুহে মোক ডিষ্টাৰ্ব দিছে, যিকোনো মানুহে আপোনাক ভিডিঅ' কল কৰে, অডিঅ' কল কৰে, ধৰি লওক এইটো নাম, এনে মই এক্সাম্পল দিছোঁ। আজিকালি ইয়াত গ'লোঁ, মই গৈ কিনে আপুনি কি কৰিব জানে, এই নামটো আছে, ওপৰৰ নামটো ক্লিক কৰিব। ক্লিক কৰিলে কি হ'ব না, এনেকৈ তলত যাব, তলত গৈ এই যে ৰেষ্ট্ৰিক্ট আছে, ৰেষ্ট্ৰিক্টেড, এইটো আপুনি ক্লিক কৰক। দেখা পাইছে, এইটো আছে ৰেষ্ট্ৰিক্টেড প্ৰাণ, এই যে ৰেষ্ট্ৰিক্টেড কৰাৰ লগে লগে এইজন মানুহ চাগে দেখা, এইটো চাওক হৈ গ'ল ৰেষ্ট্ৰিক্টেড। এইজন মানুহ আপোনাক আৰু ডিষ্টাৰ্ব দিব নোৱাৰিব। বুজি পালে কথাটো মই কি কৈছোঁ? যদি কোনোবা আপোনাক ডিষ্টাৰ্ব দিয়ে, অডিঅ' কল, ভিডিঅ' কল কৰে, এই যেনেকৈ মই ৰেজিষ্টাৰ কৰোঁ, এতিয়া কিবা আপোনাৰ বাইচান্স ভুল হৈ গ'ল, আপুনি তাক আৰু ঘূৰি আনিব বিচাৰে, আপুনি ইয়াক আৰু আনৰেষ্ট্ৰিক্টেড কৰিব। এইটো চাওক গ'ল, আৰু আহি গ'ল পানীটো। মানে আপুনি ব্লক নকৰিব, আপুনি ইয়াত ক্লিক কৰি এই যে ব্লক আছে না, এইটো ব্লক, এই ব্লকটো আপুনি কেতিয়াও নকৰিব। এইটো কৰিলে কি হ'ব, আপোনাৰ ফলোৱাৰ্ছ কমি যাব। মানে আপুনি যিটো ব্লক কৰে, আপোনাৰ যিটো ফলোৱাৰ, ধৰি লওক আপোনাৰ 200 ফলোৱাৰ আছে, এটা ব্লক কৰিলে কি 200 পৰা 1 গ'লে 199, মানে এটা কমি যাব যিমান ব্লক কৰিব। কিন্তু ৰেষ্ট্ৰিক্টেড কৰিলে কি হ'ব, আপোনাক কোনেও মানে আপোনাৰ ফলোৱাৰ্ছ নকৰিব। সেইজন মানুহ আপোনাৰ ফলোৱাৰ্ছ থাকিব, কিন্তু আপোনাক সেই মানুহজনে আৰু প্ৰফাইলটো চেক কৰিব নোৱাৰিব, চাব নোৱাৰিব। যদি ডিষ্টাৰ্ব দিয়ে, যদি আপোনাক কোনোবা ভিডিঅ' কলিং, অডিঅ' কলিং, যিমানে যি ডিষ্টাৰ্ব দিয়ক, এইটো কাম কৰিব, ছেটিংছটো মিলাই ল'ব, কেতিয়াও প্ৰব্লেম নাহিব। আৰু এইটো ভিডিঅ' মই ইউটিউবত ইউটিউবত দিম। এই চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰে, সকলোৱে ছাবস্ক্ৰাইব কৰিবা। মই এতিয়া ভিডিঅ' ৰেগুলাৰ দি থাকিম, আপোনালোকে চাব। আৰু ফেচবুকতো পাব, ইয়াতো পাব, মানে ইউটিউবত আপোনালোকে বেছিভাগ পাব ভাল বস্তুবিলাক আপোনালোকে, ঠিক আছে। আৰু ভিডিঅ' যিমান পাৰে ইমান সকলোৱে শ্বেয়াৰ কৰিব।